EX Ndfb কাৰ্ডৰ হয় ধাৰাটো সংলগ্ন হৈছে 167 জায়গাত 187 টো আহিছে এতিয়াও সেই সময়সীমা 14 দিনে আছে 14 দিনে সময়সীমা আছে আগতে খালি এটা সম্ভৱত অনুপম কুলকাৰ্ণী বোলা সুপ্ৰিম কোৰ্টৰ এটা নিৰ্দেশনা আছিল এটা অথৰিটি আছিল সেইটো আৰ্টিকেল 141 142 অধীনত তাৰ জৰিয়তে এজন ব্যক্তিক এটা গোচৰত যদি কৰায়ত্ব কৰা হয় তাক যদি পুলিচ হেফাজতত বিচাৰা হয় আদালতে যদি দিয়ে 14 দিনলৈকে দিব পাৰিব 14 দিনৰ অন্তত কিন্তু সেই গোচৰটোত সেই বিশেষ ব্যক্তিজনক অভিযুক্তজনক বা একিউজজনক আৰু পুলিচ কাষ্টডি নিব নোৱাৰিব 5 নীলিমা কোছাৰী আৰু তেখেতৰ সিস্টাৰ বিনিমা কোছাৰী দুটা প্লান কৰি প্লাই তেখেতৰি এটা নেফিউ আছে মুকুল মনোজ বাসুমতাৰী এলিয়াস মিউনিশন বি কয় তেখেতক 2 লাখ টাকা কেশত দিছিলে নিস্বামী চন্দ্ৰকান্ত দাসক হত্যা কৰিবলৈ পত্নী নীলিমা দাসে কৰিছিল এই ষড়যন্ত্ৰ আৰু সুপাৰী কিলাৰে চন্দ্ৰকান্ত দাসক হত্যা কৰি থৈ গ'ল আৰু তাৰ পিছত এই পত্নী এয়া ঘৰিয়ালৰ চকুপাধি अग्रमा नार्जरी नुकुल ईश्वरी ज्योतिष दायमारी और जुनेल दायमारी यार लगत मिली प्लाई ये तो मर्डर तो प्लान करिले और ये सब EX Ndfb कार्डर हो 17 तारीख जुनेल दायमारी जो आसे 17 तारीख और पूरा याते आहिले याते रेकी करिले आरु 3 जन जो आसिले ये 24 तारीख और 25 तारीख रेकी करिले और 26 तारीख काम तो एग्जीक्यूट करा होल जुनेल दायमारी ई वेपन 7.65 mm पिस्टल नागालैंड पर आनिছিলে डिमापुर किनी आनिছিলে और गुवाहाटीत वेपन तो सागरा नार्जरी सा दुकानत सागरा नार्जरी आसिले और ये नुकुलेश्वरी आसिले नुकुलेश्वरी शूट কৰিছে ই তো ৰুণিকাটা চিৰাংগ কিন্তু কি কাৰণত সুপাৰী কিলাৰৰ দ্বাৰা নিস্বামীক হত্যা কৰোৱাইছিল পত্নী নীলিমা দাসে 67 of the Code of Criminal Procedure তাত আছিলে যে এজন ব্যক্তিক যদি কৰায়ত্ব কৰে তাক যদি তদন্তৰ খাতিৰত পুলিচ হেফাজতত দিবলগীয়া হ'ল তাৰ সময়সীমা আছিলে 14 দিন 167ত এতিয়া সম্ভৱতঃ সেকশন 187 এই ধাৰাটো সংলগ্ন হৈছে 167 জায়গাত 187 টো আহিছে এতিয়াও সেই সময়সীমা 14 দিনে আছে 14 দিনে সময়সীমা আছে আগতে খালি এটা সম্ভৱতঃ অনুপম কুলকাৰ্ণী বোলা সুপ্ৰিম কোৰ্টৰ এটা নিৰ্দেশনা আছিল এটা অথৰিটি আছিল সেইটো আৰ্টিকেল 141 142 অধীনত তাৰ জৰিয়তে এজন ব্যক্তিক এটা গোচৰত যদি কৰায়ত্ব কৰা হয় তাক যদি পুলিচ হেফাজতত বিচাৰা হয় আদালতে যদি দিয়ে 14 দিনলৈকে দিব পাৰিব 14 দিনৰ অন্তত কিন্তু সেই গোচৰটোত সেই বিশেষ ব্যক্তিজনক অভিযুক্তজনক বা একিউজজনক আৰু পুলিচ কাষ্টডি নিব নোৱাৰিব এতিয়া কিন্তু 187ত কিছুমান গোচৰৰ ডিউৰিং ইনভেষ্টিগেশ্যন সময়সীমা কাৰাৰুদ্ধ কৰি ৰখাৰ 60 দিন কিছুমানত 90 দিন এই 60 দিনীয়া গোচৰবিলাকৰ ক্ষেত্ৰত এই 14 দিনৰ যি সময়সীমা পুলিচ কাষ্টডিৰ সেইটো নিশ্চিতভাৱে প্ৰথম 14 দিন যদি পুলিচ কাষ্টডি সমাপ্ত হৈ যায় তাৰ পিছত আগে যি 160 চনত ল'ব নোৱাৰাৰ ধাৰা সন্নিবিষ্ট হৈ আছিলে যি বিধান আছিলে তাৰ পৰিৱৰ্তন হৈ এটা 60 ডে পিৰিয়ড অফেন্সত 60 দিনলৈকে কেই পুলিচ কাষ্টডিৰ 14 দিন সময়সীমাটো চলিব আৰু 90 দিনৰ যি সময়সীমা তদন্তৰ খাতিৰত মাৰ্ডাৰ ইত্যাদি আপ টু 10 ইয়াৰ্ছ পানিশমেণ্ট কেবিলাকৰ ক্ষেত্ৰত 90 দিনলৈকে যিবিলাকৰ সময়সীমা তদন্তৰ আওতাত ৰাখি ডিউৰিং ইনভেষ্টিগেশ্যন সেই গোচৰবিলাকত পুলিচ কাষ্টডি নিব পাৰিব প্ৰথম 60 দিনলৈকে এই 14 দিন সময়সীমাটো বৰ্তি থাকিব ই এটা নিশ্চয় সুফল পাব তদন্তকাৰী বিষয় বা তদন্তই কিয়নো এজন লোকক যদি 5 দিনৰ পুলিচ কাষ্টডি নিয়ে 60 দিনীয়া গোচৰ এটাত 14 দিন পাৰ হোৱাৰ অন্তত আগে 167ৰ অধীনত তেওঁ আৰু পুলিচ কাষ্টডি নিব নোৱাৰিছিলে কিন্তু বৰ্তমান পাৰিব যদি নতুন সমল উক দিয়ে আৰু নতুন সমলে উক দিয়াৰ যথেষ্ট সম্ভাৱনা থাকে সেইবাবে 60 দিনীয়াৰ কথাটোলৈ আহিল 90 দিনীয়ালৈ নাযাওঁ একেটাই কথা এই 60 দিনীয়া সময়সীমাৰ গোচৰবিলাকৰ ক্ষেত্ৰত ডিউৰিং ইনভেষ্টিগেশ্যন এতিয়া এজন ব্যক্তিক বা একিউজক যেতিয়া পুলিচ কাষ্টডিলৈ নিব পাৰিব সেইজন 14 দিনলৈকে নিব পাৰিব কিন্তু সেই সময়সীমাটো 14 দিন একেলগে পিৰিয়ডটো শেষ হোৱাৰ পিছত আগে যি পুলিচ কাষ্টডি নিব নোৱাৰা বিধান আছিলে সেইটো পৰিৱৰ্তন হৈ 40 দিনলৈ সেই 14 দিনৰ সময়সীমাটো পুলিচ কাষ্টডিত প্ৰযোজ্য হ'ব আৰু তদন্তৰ ক্ষেত্ৰত ই নিশ্চয় এটা ইতিবাচক দিশ হ'ব আৰু এটা কথা সুধিব বিচাৰিছো আপোনাক এটা কথা সুধিব বিচাৰিছো যে যেটো ডিজিটাল যেটো এফআইআৰ কথা কৈ থকা হৈছে বা ইয়াত সন্নিবিষ্ট কৰা হৈছে যে ডিজিটালি আপুনি এখন এফআইআৰ দিব পাৰিব যিকোনো স্থানৰ পৰা আপুনি এফআইআৰ দিব পাৰিব কিন্তু কথাটো হ'ল সেই এফআইআৰখন দিয়াৰ পিছত তাৰ 3টা দিনৰ পিছত আকৌ মানুহজন ফিজিক্যালি গৈ এখন এফআইআৰ কিন্তু দিব লাগিব এনে ধৰণৰ তাৰ লগত যিখিনি সংলগ্ন প্ৰথম কথাটো হৈছে গোচৰটোৰ আৰম্ভণিটো
এতিয়া ট্ৰাইলৰ ক্ষেত্ৰত কি হয় যে এফআইআৰখন দেৰিকৈ দিলে ট্ৰাইলৰ ক্ষেত্ৰত একিউজে বেনিফিট পায় ইত্যাদি ইত্যাদি এতিয়া কিন্তু এফআইআৰখন দিলেই ৰেজিষ্ট্ৰেশ্যনটো হ'ব তাৰ পিছত এইবিলাক টেকনিকেলিটিজ তেওঁ আহিব লাগিব তেওঁ শাৰীৰিকভাৱে উপস্থিত হ'ব পাৰিব তাৰ জৰিয়তে কিন্তু প্ৰথম বিধানটো থাকি যাব যে এফআইআৰখন ডিজিটেলিও দিব পাৰি আৰু ডিজিটেলি দিলে জেনেৰেল ডায়েৰী এণ্ট্ৰিয়ে হওক বা ৰেগুলাৰ কেছেই হওক বা প্ৰিলিমিনাৰী ইনকুৱাৰীয়ে হওক আৰক্ষীয়ে তাৰ ওপৰত দৃষ্টিগোচৰ কৰিব লাগিব আৰু তাৰ ৰেকৰ্ড আৰক্ষী থানাত ৰৈ যাব ই নিশ্চয় তদন্তৰ ক্ষেত্ৰত সুফল হ'ব এই ডেফিনেশ্যনৰ যিটো 210 ধাৰা তাত এইটো লিপিবদ্ধ আকাৰত আছে আগে আছিলে খালি মেল ফিমেল এটা জেণ্ডাৰৰ ক্ষেত্ৰত ট্ৰান্সজেণ্ডাৰটো অন্তৰ্ভুক্ত হৈছে খালি ইয়াত এনেকুৱা ধৰণৰ কথা আপুনি মানে মই কৈয়ে দিওঁ আগতে ৰিগাৰ্ডিং প্ৰিভেনশ্যন অফ হোমোছেক্সুৱেলিটি বিষ্টিয়েলিটি নন কনচেনচুৱেল ছেক্স উইথ ট্ৰান্সজেণ্ডাৰ্ছ সেইবিলাকৰ ক্ষেত্ৰত এটা পেনেল ধাৰা সন্নিৱিষ্ট হৈ আছিলে ইণ্ডিয়ান পেনেল কোডত সেইটো আছিল 377 অফ দ্য ইণ্ডিয়ান পেনেল কোড কিন্তু আজিৰ তাৰিখত 377 অফ দ্য ইণ্ডিয়ান পেনেল কোড তাৰ সংলগ্ন ধাৰা বা কৰেছপণ্ডিং ধাৰা BNSত উপলব্ধ নাই মই আপোনাক এক্সাম্পল স্বৰূপে এটা কথা দিব পাৰোঁ যে যোৱা মাহৰ 14 তাৰিখ অৰ্থাৎ 14/6/2024 এটা স্পেচিফিক ইনষ্টেন্স উইদিন দ্য টেৰিটৰি অফ ইণ্ডিয়া গোৰখপুৰৰ এখন হোটেলত 4জন ব্যক্তিয়ে এজন 23 বছৰীয়া যুৱকক ছডমাইজ কৰিছিলে আৰু তাৰ ফলত কিছুদিনৰ পিছত তেওঁ অপবাদ সহ্য কৰিব নোৱাৰি তেওঁ ছুইচাইডৰ পথ বাছি লৈছিলে এটা সেই গোচৰটো ৰুজু হৈছিল 377 অফ দ্য ইণ্ডিয়ান পেনেল কোড আৰু অন্যান্য IPC ধাৰা ইত্যাদি সংলগ্ন কৰি কিন্তু আজিৰ তাৰিখত এটা ডাঙৰ প্ৰশ্নবোধক চিন সেই ঘটনাটো যদি আজিৰ তাৰিখত আজি 1 তাৰিখ আজিৰ পৰা প্ৰণয়ন হোৱা আইনখিনি প্ৰয়োগ হৈছে তেতিয়াহ'লে কি হ'ব নিশ্চিতভাৱে 377 ধাৰাটো নাথাকিব কোন ধাৰাত আৰক্ষীয়ে গোচৰ ৰুজু কৰিব পাৰিব বা নোৱাৰিব কি এটা ডাঙৰ প্ৰশ্নবোধক চিন আপুনি আৰু এটা প্ৰশ্ন সুধিলে যে আগতে IPCত আছিলে 304A অফ দ্য ইণ্ডিয়ান পেনেল কোড 304A টো কি আছিলে যে ৰেছ এণ্ড নেগলিজেণ্ট ড্ৰাইভিঙৰ অধীনত যদি কালপেবল হোমিচাইড নহয় এজন ব্যক্তিক যদি এক্সিডেণ্টৰ জৰিয়তে মৃত ঘোষণা কৰা হয় তেতিয়াহ'লে কি পেনেল ধাৰা প্ৰযোজ্য হ'ব সেই গাড়ী চালকজনৰ ওপৰত নিশ্চিতভাৱে 304A হৈছিলে আৰু 304A হ'লে তাৰ কোৱাণ্টাম অফ পানিছমেণ্টটো আছিলে ব্ৰিটিছৰ সময়ত আই থিংক 1860 163 বছৰ পাৰ হৈ গ'ল তেতিয়া প্ৰণয়ন হৈছিল মেকলে চাহাব আছিল ইণ্ডিয়ান ল কমিশ্যনৰ ফাৰ্ষ্ট চেয়াৰমেন তেওঁৰ দিনত এইবিলাক প্ৰণয়ন হোৱা আইন তেতিয়া তাৰ বিধান আছিলে 2 বছৰলৈ কাৰাদণ্ডিত হ'ব পাৰে সেইটো আজি তাৰ তাৰিখত ভাৰতৰ জনসাধাৰণে কয় যে তেতিয়া ব্ৰিটিছবিলাকে বেছি বগা ৰঙৰ মানুহে বেছি গাড়ী চলাইছিল আৰু মৃতকবিলাক ক'লা ৰঙৰ আছিলে সেইবাবে এই ডিছপেৰিটিটো হৈছিলে এই নতুন আইনত কিন্তু বা ৰেছ এণ্ড নেগলিজেণ্ট ড্ৰাইভিং সেইটো সম্ভৱতঃ 106 উপধাৰা BNSৰ যিটো নতুনকৈ সংযোজন কৰা হৈছে তাত ৰেছ এণ্ড নেগলিজেণ্ট ড্ৰাইভিঙৰ জৰিয়তে এজন ব্যক্তি যদি মৃত ঘোষণা কৰা হয় ইফ ইট ডাজন্ট এমাউণ্ট টু কালপেবল হোমিচাইড দেন হি উড বি পানিছড টু এন এক্সটেণ্ট অফ 10 years কিন্তু গণতন্ত্ৰত ৰজাও ৰাইজৰ দাস এতিয়া কি হ'ল এই আইনখন যেতিয়া নতুনকৈ আহিলে তেতিয়া ট্ৰান্সপৰ্টাৰ্ছবিলাকে ষ্ট্ৰাইক আৰম্ভ কৰি দিলে আৰু চৰকাৰ নতশিৰ হ'ল সেইকাৰণে আজিৰ তাৰিখৰ পৰা সকলো ধাৰা BNSA হওক BNSSA হওক BSA হওক সকলো ধাৰা প্ৰয়োগ হ'লেও এই ধাৰাটো কিন্তু 1062 উপধাৰাটো কিন্তু বা যি ধাৰা 304A যিটো সংলগ্ন ধাৰা এই BNSত সেইটো কিন্তু প্ৰয়োগ নহ'ব কাৰণ ট্ৰেন্সপৰ্টাৰ ষ্ট্ৰাইকে যদি তেতিয়া ট্ৰেন্সপৰ্ট ষ্ট্ৰাইকটো কৰিলেহেঁতেন অত্যাৱশ্যকীয় সামগ্ৰী এক প্ৰান্তৰ পৰা আন প্ৰান্তলৈ নগ'ল হয় আৰু গণতান্ত্ৰিক দেশত এইবিলাক হয় সেইকাৰণে সেই ধাৰাটো আজি প্ৰযোজ্য নহ'ব ইয়াত কিন্তু এটা প্ৰশ্নবোধক চিন আছে আজিৰ তাৰিখত যদি কোনোবাই এক্সিডেণ্ট কৰে বাই ৰেছ এণ্ড নেগলিজেণ্ট ড্ৰাইভিং if it doesn't amount to culpable homicide and if he does not inform police immediately after the occurrence or a magistrate then what law will be applicable to him if the concerned section of rash and negligent driving and thereafter committing accident and killing a man what section would be applicable that's a big question mark zero affair has now been codified I think zero affair was also there in Lalita Kumari it's an authority of the apex court because at that point of time a আইনখন নাছিলে codified নাছিলে
কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰ 154 এইটো সংলগ্ন নাছিল এটা কনচেপ্ট অফ জিৰ' এফআইআৰ এফআইআৰটো এনেকুৱা যেতিয়াই এটা কগনিজেবল অফেন্স সংঘটিত হ'ব কগনিজেবল অফেন্স মানে কি পুলিচ কেন এৰেষ্ট উইদাউট ৱাৰেণ্ট নন কগনিজেবল মানে কি there has to be a warrant of arrest from a court of law meaning thereby possibly lesser degree of offenses এতিয়া এই জিৰ' এফআইআৰ কনচেপ্টটো বৰ সুন্দৰ কথা আছিলে আৰু সি এতিয়া কোডত ইমপ্লিমেণ্ট হ'ল তাক অন্তৰ্ভুক্ত কৰা হ'ল ইয়াৰ জৰিয়তে এটা সুফল হ'ব আজি ধৰক গুৱাহাটীৰ ছোৱালী এজনী কলিকতাত বিয়া হৈ গ'ল কলিকতাত তাই নিৰ্যাতিত হ'ল তাই বুলি ক'ব নাপায় তেখেত নিৰ্যাতিত হ'ল গুৱাহাটীলৈ ফিৰি আহিলে এফআইআৰ দিবলৈ হ'লে তাৰ আগেইটো তেখেত কগনিজেবল অফেন্সলৈ কলিকতালৈ যাব লাগিছিল এটা কলিকতালৈ যাব দৰকাৰ নাই গুৱাহাটী যদি লতাশিলৰ বাসিন্দা হয় মই লতাশিলৰ অধীনত থাকোঁ লতাশিলত এজাহাৰ দিলেও আৰক্ষীয়ে গোচৰটো ল'ব লাগিব তাৰপিছত তদন্তৰ বাবে কলিকতালৈ পঠা সেইবিলাক কনচিকুৱেঞ্চিয়েল মেটাৰ কিন্তু এফআইআৰখনটো ৰেজিষ্টাৰ হ'ব সেইটো নিশ্চয়ভাৱে এটা সুফল কনচেপ্ট অফ জিৰ' এফআইআৰ it was there in under article 141 and 142 of the Constitution of India because of Lolita Kumari it was not codified but it was the law in India in the Indian criminal justice delivery system আজিৰ তাৰিখত এটো কিন্তু codified আৰু ই নিশ্চয় ৰাইজক সুফল দিব